নমস্কাৰ প্ৰত্যেক মাক বাপেকে নিজৰ সন্তান ভাল হোৱাটো সফল হোৱাটো সকলোৱে বিচাৰে হেয়ে আমাৰ সন্তান যেতিয়াই আমাৰ কাষত আহে বা যেতিয়াই আমি সময় পাওঁ তেতিয়াই সন্তানক আমি বিভিন্ন জীৱনৰ ভাল বেয়া নিজৰ ষ্ট্ৰাগলৰ কথা এইবিলাক আমি এক্সপ্লেইন কৰা ষ্টাৰ্ট কৰোঁ বা সন্তানক বুজোৱা ষ্টাৰ্ট কৰোঁ এতিয়া আমাৰ মতে সেইটো সবতকৈ ভাল কথা কাৰণ সন্তানক বুজোৱাই দিছোঁ সন্তানে বুজি পাইছে আৰু জীৱনত কাইলৈ ভাল পথত আগবাঢ়ি যাব মোৰ কথা শুনি কিন্তু এইটো একচুৱেল 100% ৱৰ্কিং নহয় মোৰ মই টিচাৰ হিচাপে এখন বিদ্যালয় চলাই থকা হিচাপে মই যিমান পেৰেণ্টছ পাইছোঁ বা যিমান ল'ৰা ছোৱালী পাইছোঁ কিছুমান ইয়াৰ প্লাছ মাইনাছ মই নিজে নিৰীক্ষণ কৰিছোঁ বা মই ষ্টাডি কৰিছোঁ তাৰ পৰা আজি আমি ভিডিঅ'ত আলোচনা কৰিম যে কেনেকৈ আমি সন্তানক জানি বা নজনাকৈয়ে আমি কেনেকৈ প্ৰেছাৰাইজ কৰি দিওঁ আপোনালোক ঠিকে আছে শুদ্ধ আছে আপোনালোক ভালেই কথা কৈছে প্ৰব্লেম নাই কিন্তু কিছুমান আমি বেলেগ ট্ৰিকত আমি ক'বলৈ চেষ্টা কৰিব লাগিব আৰু আজি আমি যিসকল ইউথ আছে যিসকল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে বা যিসকল জব ছিকিং এতিয়া যিসকলে এক্সাম দিব ছেপ্টেম্বৰত যিটো এক্সাম হ'ব আৰু যিসকল ক্লাছ 12 পঢ়ি আছে বা ক্লাছ গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকৰ বিশেষ পিতৃ মাতৃসকলৰ কাৰণে আৰু এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে মানে আজিৰ ভিডিঅ'টো কেৱল পিতৃ মাতৃৰ কাৰণে নহয় ল'ৰা ছোৱালীবিলাকৰ কাৰণেও ভিডিঅ'টো মই আপোনালোকৰ সন্মুখত আগবঢ়াম বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ পিতৃ মাতৃ কেনেকৈ ল'ৰা ছোৱালীক ষ্ট্ৰেছ ফিল কৰায় বা প্ৰেছাৰাইজ কেনেকৈ কৰে ফাৰ্ষ্ট হৈছে মই তিনিটা ক'ম এই তিনিটা টপিকৰ ওপৰত আমি আলোচনা কৰিম ঠিক আছে তিনিটা কেনেকৈ প্ৰেছাৰাইজ কৰে তিনিটা এটা হৈছে কম্পেৰিজন আমি সদায় কি কৰোঁ আমাৰ সন্তান সন্মুখৰ কাৰোবাৰ ঘৰৰ সন্তানৰ লগত আমি কম্পেৰিজন ষ্টাৰ্ট কৰোঁ যে চা ই গ্ৰেজুৱেশ্যন ইমান পাৰ্চেণ্টেজত পাছ কৰিলে ই MA কৰিছে তই MAত এডমিশ্যন নাপালি এতিয়া কি কৰিবি খুব বেছি এবছৰ বা দুবছৰ হোৱাৰ পাছত কোনোবাই প্ৰাইভেট জব কৰা ষ্টাৰ্ট কৰিব কোনোবাই চাকৰি পাব চাকৰি কিন্তু আপোনাৰ বিশেষকৈ পেৰেণ্টছসকলে চাকৰি বুলি ক'লে মানে তেওঁলোকক বহুত বেছি ডাঙৰ চাকৰিৰ এক্সপেক্টেশ্যন পেৰেণ্টছে নকৰে দুই এজনৰ বাহিৰে বাকীবিলাকৰ এক্সপেক্টেশ্যন এইটোৱেই যে মই এটা গভৰ্ণমেণ্ট জব মোৰ ল'ৰাটোৱে পালে হৈ গ'ল বাকী আমাক একো নালাগে যাতে আমি যিদিনাখন মানে এই দুনীয়া পৃথিৱীত এৰোঁ যাতে আমাৰ সন্তানে নিজে যাতে জীয়াই থাকিব পাৰে নিজৰ ইনকামত সেইটোৱে ভাবোঁ নহয়নে তো সেইকাৰণে কি কৰোঁ আমাৰ ল'ৰা ছোৱালী যেতিয়া কাষৰ ল'ৰাটোৱে যেতিয়া সফল হয় বা চাকৰি পায় তেতিয়াই আমি আমাৰ সন্তানৰ সেই চুবুৰীয়াৰ ল'ৰাটোৰ লগত আমি কি কৰা ষ্টাৰ্ট কৰোঁ কম্পেৰিজন ষ্টাৰ্ট কৰোঁ য়েছ নম্বৰ ছেকেণ্ড পইণ্ট এক্সপেক্টেশ্যন আমাৰ সন্তানক লৈ বহুত বেছি কিছুমান পেৰেণ্টছৰ আপোনালোকে চাব এতিয়াৰ পৰা তাৰ বয়স হৈছে 12, 13, 14 বছৰ আমাৰ এক্সপেক্টেশ্যন এতিয়াৰ পৰাই মোৰ ল'ৰা মোক ডাঙৰ হোৱাৰ পিছত চাবনে নাচাব ঠিক আছে অকল ল'ৰাৰ ক্ষেত্ৰত নহয় ছোৱালীৰ ক্ষেত্ৰতো আজিকালি যদি আমি ইকুৱেলিটিৰ কথা কওঁ ল'ৰা আৰু ছোৱালী যদি ইকুৱেল হয় তেতিয়াহ'লে পিতৃ মাতৃক চোৱাৰ দায়িত্ব কেৱল ল'ৰা সন্তানৰ নহয় ছোৱালী সন্তানৰো সিমান মই ভাবোঁ ছোৱালীবিলাকৰতো আৰু বেছি হ'ব লাগে মানে ছোৱালীয়ে নিজৰ পিতৃ মাতৃক বেছিকৈ বুজি পায় ছোৱালীয়ে ল'ৰাতকৈ বেছি আগতীয়াকৈ মেচিয়ৰ হয় বুলি কয় যে তো সেইকাৰণে মোৰ ফালৰ পৰা এটা পইণ্ট কিন্তু ক'ম আজি যদি বৃদ্ধাশ্ৰমত পিতৃ মাতৃ কাৰোবাৰ থাকিবলগীয়া যদি হৈছে তেতিয়াহ'লে ছোৱালী সন্তানৰ বেছি ভুল হোৱাৰ কাৰণে থাকিবলগীয়া হৈছে আৰু মই ভাবোঁ যাৰ ঘৰত ছোৱালী সন্তান আছে তেওঁলোকৰ পিতৃ মাতৃ খুব কমহে বৃদ্ধাশ্ৰমত যাব লগা হৈছে তো সেই এক্সপেক্টেশ্যন কিছুমান আমি কৰা ষ্টাৰ্ট কৰোঁ যে মই আজি দুখীয়া হৈ আছোঁ বা মিডিল ক্লাছত আছোঁ মোৰ সন্তানে এইটো চাকৰি কৰিব বা এইখিনি হ'ব তাৰ পাছত কি হ'ব যে মোৰ ষ্টেণ্ডাৰ্ড অফ লিভিং অলপমান হাই হৈ যাব মিডিল ক্লাছৰ পৰা আপাৰ মিডিল ক্লাছ হ'ব এনেকুৱা ধৰণৰ এক্সপেক্টেশ্যন আমি কৰা ষ্টাৰ্ট কৰোঁ আমাৰ সন্তানৰ পৰা ঠিক নম্বৰ 3 প্ৰেছাৰাইজ কৰা নম্বৰ 3 হৈছে ফিয়াৰ অফ ফেইলাৰ আমাৰ বহুত মানে পেৰেণ্টছে নিজৰ সন্তানক মানে ফেইলাৰৰ পৰা যথেষ্ট ভয় কৰে অমুকত নাযাবি এইটো হ'ব এইটো ট্ৰাই নকৰিবি অমুক হ'ব তই ফেইল কৰিবি তই নোৱাৰিবি নালাগে এই বস্তুটো বেছি আমি নিজৰ সন্তানৰ ভিতৰত আমি সুমুৱাই দিওঁ যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ মাজত যিটো নিজে কৰিব পৰা যিটো কেপাচিটি সেই কেপাচিটিটো নাইকিয়া হৈ যায় মানে আল্টিমেট আমি ফিয়াৰত ৰাখোঁ আমি যদি কিবা এটা আমাৰ মতে যদি কাম কৰিব নোৱাৰে
মানে কাম কৰোৱাব লাগে সন্তানক তেতিয়া আমি কি কৰোঁ ভয় দেখুৱাই দিওঁ কিবা এটা বস্তুৰ ভয় দেখুৱাই দিওঁ চা গম পালি নে এইটো মই এতিয়া ক'ব নিবিচাৰোঁ আপোনালোক সকলোৱে জানে কিহৰ আমি ফিয়াৰ দেখুৱাওঁ আমাৰ সন্তানক বহুতখিনি ক্ষেত্ৰত আমি সন্তানক আমি ফিয়াৰ দেখুৱাওঁ এতিয়া এই তিনিটা টপিক 1 নম্বৰ হৈছে আমি কি কৰোঁ কম্পেৰিজন য়েছ ডেফিনেটলি সেকেন্ড হৈছে আমাৰ এক্সপেক্টেশন নম্বৰ 3 আহিব ফিয়াৰ অফ ফেইলাৰ মানে ফেইল হৈ যাব নেকি এই তিনিটা ফেইলাৰ এই তিনিটাই মই ভাবো মেইন ৰিজন সন্তানক কি কৰাৰ প্ৰেছাৰাইজ কৰাৰ মেইন ৰিজন হৈ যায় যেতিয়া আপোনাৰ সন্তান হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচন পঢ়ি থাকে এতিয়াৰ সময়ৰ কথা কৈছো আমাৰ সন্তানবিলাক আজিকালিৰ জেন জি বুলি কোৱা হৈছে জেনেৰেশ্যন তো এওঁলোক নিজৰ কেৰিয়াৰক লৈ কনসাৰ্ন হয় আপোনালোকে নেভাইব আপোনালোকৰ সন্তান যদিও মোবাইল চাই থাকে বা কেতিয়াবা কোনোবাই ৰিলস বনাই থাকে এটো কেতিয়াও নেভাইব যে এই ল'ৰা ছোৱালীখিনি নিজৰ লাইফটোক লৈ সিৰিয়াস নহয় তেওঁলোক হয় সিৰিয়াস কিন্তু এনেকুৱা সাৰ্কামস্টেন্সেস আমাৰ চাৰিওফালে আহি যায় পৰিবেশ এটা আমি ক্ৰিয়েট কৰো যাৰ ফলত আমি এনেকুৱা এটা দিখত ল'ৰা ছোৱালীক ঠেলি দিও নিজৰ ভিতৰৰ সেলফ কনফিডেন্সটো আমাৰ সন্তানৰ আমি নাইকিয়া কৰি দিও আমাৰ অসমৰ কথা যদি মই কওঁ আমাৰ চাৰিওফালে আপোনালোকৰ ঘৰৰ কাষত যদি ফিল্ড আছে আপুনি চাব 15 সেপ্টেম্বৰত মেবি এটা এক্সাম আছে নেকি থাৰ্ড গ্ৰেড জবৰ তো এই জবৰ কাৰণে বা ফ'ৰ্থ গ্ৰেড জবৰ কাৰণে বা পুলিচৰ কাৰণে প্ৰত্যেক ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে আপুনি ভাবিছে নেকি হে ল'ৰা ছোৱালীখিনি একো চিন্তা নাই মুঠতে আপুনি ভাবিছো ৰাতিপুৱা 4টা বজাত 4:30 3টা বজাত কিছুমান ল'ৰা ছোৱালীয়ে উঠি ফিল্ডত দৌৰিবলৈ যায় ৰাতিপুৱা আকৌ গধূলি আকৌ এবাৰ যায় ভাবিছো ইমান সহজ নহয় ইমান গৰমত আমি ৰুমৰ ভিতৰতে থাকিব নোৱাৰো তাত হিহতে এক্সাৰসাইজ কৰি ৰানিং প্ৰেক্টিস কৰে জাম্প প্ৰেক্টিস কৰি থাকে ৰাতি 2টা 3টা লৈকে পঢ়ে মোবাইলত কিছুমান যিবিলাক ইউটিউবত পায় হেবিলাকো চাই পঢ়ি থাকে আৰু আমাৰ সন্তানক আমি ভাবো যে তেওঁলোক নিজৰ লাইফক লৈ সিৰিয়াস নহয় আপুনি ভুল আমাৰ সন্তান নিজৰ লাইফক লৈ যথেষ্ট সিৰিয়াস কিন্তু আমিহে বুজিবলৈ চেষ্টা নকৰো আপুনি গম পায়নে যেতিয়া সেই ল'ৰাটো গ্ৰেজুৱেচন কমপ্লিট কৰি 22 23 24 বা 25 বছৰ হৈ গ'ল চাকৰি এপ্লাই কৰি আছে পোৱা নাই কাখৰ কোনোবা লৰাই পাই গ'ল খুৰাৰ লৰাটোৱে পাই গ'ল কিন্তু তাতুতকৈ হৰু বা নিজৰ বয়সৰে কোনোবা এটা চাকৰি পাই গ'ল গাড়ী লৈছে বাইক লৈছে ভাল দামী মোবাইল লৈছে কিন্তু হি আজিও দেউতাকৰ পৰা ৰিচাৰ্জ কৰিবৰ কাৰণে বা মাকৰ পৰা ৰিচাৰ্জ কৰিবৰ কাৰণে ল'ব লগা হৈছে বা ছোৱালীজনী চুলা এটা ল'বৰ কাৰণে আপোনাৰ পৰা পইচা ল'ব লগা হৈছে সেই ছোৱালীজনীক বা ল'ৰাটোক বৰ এটা ভাল লগা নাই 90% ল'ৰাই মই ভাবো হেতু কাৰো ভাল নালাগে কিন্তু উপায়হীন হৈ তেওঁলোকে কৰিব লগা হয় খুজিব লগা হয় আপুনি আপোনাৰ যেতিয়া ফেষ্টিভেল আহে পূজা আহিছে বছৰেকৰ বিহু আহিছে তেওঁলোকৰো আপোনাক এজোৰ চুলা এজোৰ কাপোৰ এজোৰ দিবৰ কাৰণে তেওঁলোকৰো মন যায় ভনিয়েকক কিবা এটা দিবৰ কাৰণে তেওঁলোকৰো মন যায় কিন্তু এনেকুৱা পৰিস্থিতিত যুজি আছে কিন্তু সফল হোৱা নাই আৰু আমাৰ যেনে ধৰণৰ এডুকেশ্যন সিস্টেম আমাৰ ল'ৰা ছোৱালীক নিজকে নিজে নিজৰ ভৰিত থিয় দিবৰ কাৰণে বিশেষকৈ শিকোৱা নহয় যাৰ কাৰণে ম্যাক্সিমাম আমাৰ ল'ৰা ছোৱালী 100ৰ ভিতৰত 60 পৰা 70% জব এটা ল'বৰ কাৰণে কেপেবল নহয় আৰু বিজনেস কৰিবলৈও বহুত কম ল'ৰা ছোৱালীয়ে সাহস কৰে বা আগবাঢ়ি নিজৰ এই যেটো ট্ৰেপ মিডল ক্লাছ চিন্তাৰ পৰা বাহিৰত ওলাব পাৰে আৰু কিছুমানৰটো পিতৃ মাতৃয়ে এনেকুৱা প্ৰেছাৰাইজ কৰে যেটো কম্পেৰিজন বুলি কওঁ যে এই ওচৰতে চাকৰি পোৱাৰ লগে লগে কম্পেৰিজন এক্সপেক্টেশন মোৰ ল'ৰাই এটো পোৱাৰ পাছত এখিনি কৰি দিব সেইখিনি প্ৰেছাৰে যেটো কাম হি কৰিবলৈ মন গৈছে বা যেটো হি কিতাপ পঢ়ি আছে হে পঢ়ি থকাটো মন নবহা হৈ যায় যদিহে মই এইবাৰ যদি চাকৰি নেপাওঁ কি হ'ব পঢ়া যদি 1 ঘণ্টা পঢ়ে তেতিয়া হলে আধা ঘণ্টা সময় হেতুৱে প্ৰেছাৰত থাকিব যে কেনেকৈ কৰিম সেইকাৰণে পজিটিভ ৱেট পেৰেন্টছে ল'ৰা ছোৱালীৰ লগ দিবৰ কাৰণে চেষ্টা কৰক যে বাবা মই তোমাৰ লগত আছো তুমি চেষ্টা কৰা একো নাই জীৱনত সফলতা বিফলতা আহে তাৰ লগত আমি কি কৰিব লাগিব যুজিব লাগিব যিমান ভগৱানে যিমান বেছি আপোনাক কষ্ট দিছে সফল হ'বৰ কাৰণে হিমানটো ৰিজাল্টটো ভাল আহিব
মানে ৰিজাল্ট সিমানতে ভালে মই সেইটোৱে বুলি ভাবোঁ যদি সহজে আপুনি ছাকচেছ হৈ গৈছে তেতিয়াহ'লে তাৰ ৰিজাল্ট বহুত বেছি নহয় কিন্তু বহুত বেছি কষ্ট কৰাৰ পাছত যেতিয়া যিটো আপুনি পাব তাৰ ৰিজাল্টটো ডাঙৰ হ'ব সেইকাৰণে সন্তানক অলপমান মানে সময় দিয়ক আপোনালোকে যদি চিনেমা এটা চাইছে শ্বাহৰুখ খানৰ চিনেমা ডংকি বুলি এটা চিনেমা ৰিলিজ হৈছে আপোনালোকে চাব কেনেকৈ নিজৰ পিতৃ মাতৃক আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে অনিচ্ছাৰ স্বত্তেও নিজৰ দেশ এৰি ডংকি যিটো কি প্ৰচেছ এটা ইলিগেল প্ৰচেছত কি কৰিবলৈ যায় আমেৰিকা বা কানাডা তেনেকুৱা নিচিনা ডাঙৰ ডাঙৰ দেশবিলাকত চহৰবিলাকত কাম কৰিবৰ কাৰণে যায় আৰু সেই যোৱাৰ ৰাস্তাতে বহুতৰ ডেথ হৈ যায় এতিয়া মই কেলে কথাটো ক'লোঁ আমাৰো সন্তান বহুত আছে যিসকল চাকৰি এপ্লাই কৰি আছে পোৱা নাই ঘৰৰ ফালৰ পৰা প্ৰেছাৰ চা অমুক তই ভালকৈ পঢ়া নাই তই ভালকৈ আপুনি কেনেকৈ গম পাইছে ল'ৰাটো ভালকৈ পঢ়া নাই সি দৌৰিছে কষ্ট কৰি দৌৰিছে 1 নম্বৰ 2 নম্বৰ পইণ্টৰ কাৰণে থাকি গৈছে কিছুমানে OBC হোৱাৰ কাৰণে থাকি গৈছে ST কিছুমানে তাতকৈ কম মাৰ্কছ পাইছে কিন্তু তাত সেই OBC ল'ৰাটোৱে সেইটো কাৰণে নেপালে কিন্তু তাতকৈ এক্সিলেণ্ট আছিলে তাৰ কিন্তু ST হোৱাৰ কাৰণে সি পাই গ'ল ই নেপালে জেনেৰেল আছিলে OBCটোৱে পাই গ'ল OBCতকৈ তাৰ মাৰ্ক স্ক'ৰ বেছি আছিলে কিন্তু সি পাই গ'ল তাৰ সেই সন্তানৰ কথা ভাবি চাওক সেই ল'ৰাটোৰ কথা ভাবি চাওক তাৰ মনত কিমান দুখ এটা সোমাই আছে কিমান এটা ক্ষোভ আছে যে মই আজি ST হোৱাহেঁতেন মই পাই গ'লোহেঁতেন OBC হোৱাহেঁতেন পাই গ'লোহেঁতেন এইবিলাক কাষ্টিঙৰ মই কাষ্টৰ ওপৰত বা ইয়াৰ ওপৰত মই যাবলৈ নিবিচাৰোঁ কিন্তু তাৰো এটা প্ৰেছাৰ আছে ল'ৰা ছোৱালীৰ ওপৰত আকৌ আমি পেৰেণ্টছ হিচাপে ছাপোৰ্ট কৰাৰ পৰিৱৰ্তে আমি কি কৰোঁ প্ৰেছাৰাইজ কৰা ষ্টাৰ্ট কৰোঁ এবাৰ আপুনি ভাবিছোঁ তেনেকুৱা হোৱাৰ কাৰণে কি কৰে ল'ৰা ছোৱালীয়ে গৈ বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ গুচি যায় কাৰোবাৰ গালি খাব লগা হৈ যায় কোনোবা দিনাখন সেই লিফ্টমেন হৈ থাকে 2013 চনত কলেজৰ সময়ত মই যেতিয়া বেংগলোৰ গৈছিলোঁ তেতিয়া মই এটা শ্বপিং মলত গৈছিলোঁ তাত মানে এটা স্কেৰি হাউচ আছিলে সেই স্কেৰি হাউচত মই যেতিয়া মানে এণ্টাৰ কৰিছিলোঁ আমাৰ লগৰ ছোৱালী আছিলে বহুত আমাৰ ভয় লাগি গৈছিলে তেতিয়া আমি বহুত বেছি চিঞৰি দিছিলোঁ আৰু আমাৰ অসমীয়া কথা মুখৰ পৰা ওলাই যাওঁতে তেতিয়া ল'ৰাকেইটা মানে অসমীয়াত উত্তৰ দিছিলে যে তোমালোকে ভয় খাব নালাগে এইফালে দি ওলাই যোৱা এইফালে ৰাস্তা আছে তেতিয়া মোক মনত এটা মানে ভালো লাগিলে যে নিজৰ মানুহ এটা তাত মাত অসমীয়া শুনিলোঁ যেতিয়া কিন্তু এটা অনুভৱ হ'ল যে আমাৰ ল'ৰাই তেতিয়াহ'লে সেই তাত কি কৰি আছে বেংগলোৰত কোনোবা এটা শ্বপিং মলত ভূতৰ সেই মাত যে ওলোৱাই যে ভয় খুৱাই সেইটোৰ কাম কৰি আছে মই আচৰিত হ'লোঁ আজিও মই বাধ্য ভাবি চিন্তা কৰিবৰ কাৰণে আৰু আমাৰ যদি চোৱা যায় তেতিয়াহ'লে ঘৰৰ বেকগ্ৰাউণ্ড যদি চাওঁ তেতিয়াহ'লে আমাৰ খেতি বাতিও আছে আমাৰ বাৰীও ভাল আমি যদি সেইবিলাকত যদি সৰুৰ পৰাই ল'ৰা ছোৱালীক আকৃষ্ট কৰিলোহেঁতেন বেছি আলাসত যদি নাৰাখিলোহেঁতেন মেবি ল'ৰাই সেইখিনি কাম কৰিবলৈ লাজ নকৰিলেহেঁতেন আল্টিমেট তেনেকুৱা হৈ আমাৰ ল'ৰা ছোৱালীয়ে প্ৰেছাৰাইজ হৈ তেনেকুৱা যাবলগীয়া হৈ যায় এদিন আপোনালোকে নিউজত চাব বেংগলোৰ গৈ কিমান ল'ৰা ছোৱালীয়ে কি হৈ গৈছে মানে নাপাত্তা হৈ গৈছে ডেথ হৈ গৈছে বা ট্ৰেইনতে তেওঁলোকে নিজৰ জীৱনটো শেষ কৰি পেলাইছে এনেকুৱা মানে হৈছে আপোনালোকে সদায় শুনিয়ে থাকে আজি এইটো টপিকটো মই কেলে ক'ব লগা হৈছে কাৰণ এই ল'ৰা ছোৱালীখিনি এটা প্ৰেছাৰত আছে আৰু এই প্ৰেছাৰতেই আজিকালি যে নিচাযুক্ত বস্তুত আসক্তি হৈ যায় নে নাযায় য়েছ নিচাযুক্ত বস্তুত আসক্তি হৈ যায় ড্ৰাগছ খাই এলকহল খাই ৰাতি 12টাত আহিব আকৌ আপোনাৰ কথাখিনি শুনিব সহ্য কৰিব নোৱাৰে মাক দেউতাক কি ক'ব আল্টিমেট সেনেকুৱা ধৰণৰ কামবিলাক কৰা ষ্টাৰ্ট কৰি দিয়ে এবাৰ আপোনালোকে কথাটো ভাবিছোঁ তেওঁলোকৰ কথা ভাবিলেই মনটো বেয়া লাগি আহে কাৰণ ময়ো এটা সময়ত এবছৰমান এইটো যুঁজত ময়ো যুঁজি আছিলোঁ সফল হ'বৰ কাৰণে চেষ্টা ময়ো যথেষ্ট কৰিছিলোঁ কিন্তু সেই 1 yearৰ যিটো ষ্ট্ৰাগল তাৰ পাছতহে এটা ৰাস্তা ওলাইছিলে তো পেৰেণ্টছসকল মোৰ ছাপোৰ্ট নাই কৰা বুলি মই নকওঁ কৰিছিলে কিন্তু 50%হে কৰিছিলে তাৰ মাজতো মই নিজে বহুত কষ্ট কৰি তেওঁলোকক কনভিন্স কৰাই এইটো পৰ্যায়ত মই আহিবলৈ কাৰণে সক্ষম হ'লোঁ কিন্তু প্ৰত্যেক ল'ৰা ছোৱালীয়ে আপোনাক কনভিন্স কৰিব পৰা ক্ষমতা নাথাকিবও পাৰে আৰু এনেকুৱা ডিপ্ৰেছ হোৱাৰ পাছতে ল'ৰা ছোৱালীয়ে বিভিন্ন নকৰিবলগীয়া কাম কিছুমান কৰি দিয়ে সেইকাৰণে আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে সন্তানৰ মেণ্টেল ষ্টেটটো অলপ বুজিবৰ কাৰণে চেষ্টা কৰক তেওঁলোকেও সফল হ'ব বিচাৰে বিশেষকৈ কিছুমান ল'ৰা আছে যাৰ 30 বছৰ হৈছে 31-32 বছৰ হৈ গ'ল এতিয়া মুঠতে আল্টিমেট
80% তেওঁলোকৰ চাকৰি পোৱাৰ চান্সেছ নাই, বাকী তেওঁলোকৰ অপশ্যন আছে ব্যৱসায় কৰা বা বেলেগ কিবা এটা কৰা সফল হোৱাৰ। তো কেনেকৈ আপোনালোকে তেওঁলোকক পজিটিভ ৱেত লগ দিব পাৰিব, বেটা মই আছোঁ, এনেকৈ কেনেকৈ ক'ব পাৰিব, সহায় কৰিব পাৰিব, সেইখিনিত আপুনি ধ্যান দিয়ক। বৰঞ্চ মানে এই যিটো মানে টানা যিটো মাৰোঁ যে আমি কথাই কথাই টানা মাৰি থাকোঁ, দে শুই থাক ইমান দেৰিলৈকে, কওক আপুনি ধুনীয়াকৈ, কিন্তু এই টানা যিটো মাৰে যে কথাই কথাত, এইবিলাক আপোনালোকে লাহে লাহে ল'ৰাটোক বুজিবলৈ চেষ্টা কৰক আৰু এইবিলাক বন্ধ কৰক। ৰিচেণ্টলি মই একেবাৰে শেষত এটা কাহিনী ক'ম। ৰিচেণ্টলি বহুত এটা দুখ লগা ঘটনা আমাৰ মানে ফেমিলি ছাৰাউণ্ডিঙতে তেনেকুৱা হৈ গ'ল। 32-33 বছৰৰ ল'ৰা, হাই ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেশ্যন কমপ্লিট নকৰিলে। তাৰ লগৰ যিবিলাক আছিলে বা সৰু ভাইটি আছিলে বংশৰ, তেওঁলোকেও চাকৰি পাইছে, কিন্তু সি সফল হোৱা নাই। মাকেও মানে অলপমান মুখটো অলপমান বেছিয়ে চলে আৰু তেনেকুৱা, মাকবিলাকৰতো আৰু কনচাৰ্ণো হয়, উপায় নাই। তো তেনেকৈ বিভিন্ন ধৰণৰ কথা টানা শুনাই থাকে, মেলি থাকে। তো তেনেকৈ লাহে লাহে ল'ৰাৰ মানে নিচাত আসক্তি হৈ গ'ল। তেনেকুৱাতে সদায় মানে 11-12টা বজাত আহে। এদিনাখন তেনেকুৱাই নিচা খাই আহিলে, তেওঁ অহা সময় 11-12টা বাজি গ'ল, শুই গ'ল। ৰাতিপুৱা উঠোঁতে দেৰি হ'ল। আৰু আপুনি গম পায় যে নিচাযুক্ত বস্তু যদিহে অ'ভাৰ হৈ যায়, তেতিয়াহ'লে এইটো ৰাতিপুৱালৈকে মূৰটো ষ্টেবল অৱস্থাত নাথাকে। তো মাকৰ খং যে ৰাতিপুৱা ইমান দেৰিলৈকে তই শুব লাগেনে, দেৰিলৈকে আহিবি আৰু ইমান দেৰিলৈকে শুব লাগেনে। তো ল'ৰাটো যেনে তেনে উঠিলে, নিয়েৰেষ্টত পথাৰ অলপ আছিলে, সেই পথাৰত অলপ কাম কৰিবৰ কাৰণে গুচি গ'ল। কিন্তু তাৰ মাইণ্ডটো এতিয়ালৈকেও সেই ৰাতিৰ খোৱাটোৰ মানে ষ্টেবল হোৱা নাই। ল'ৰাটোক ক'লে যে ওচৰতে গছ এজোপা আছে, আম গছ এজোপা, বহুত বেছি ছাঁ পৰি আছে, ধান চান মানে মেলিলে মানে অসুবিধা হয়, তই গছৰ ডালটো কাটি দে। গতিকে আৰু উপায় নাই, মোৰতো ঘূৰাইছে, ক'ব নোৱাৰে। এতিয়া আকৌ গালি খোৱাতকৈ মই উঠিয়ে যাওঁ। উঠি গ'ল। উঠাৰ পাছত গছজোপাৰ ডাল মানে কাটিলে, তলত যিটো পাৰে কাটিলে। এতিয়া 34 ইয়াৰ্ছৰ ল'ৰা, আপুনি ভাবি চাওক, সি যদি সদায় গছত নুঠে তেতিয়াহ'লে ইট ইজ অলমষ্ট ইম্পচিবল গছৰ ওপৰত উঠি গছৰ ডাল কটাটো। কিন্তু মাকে সেয়া আৰু তোৰ কাম ধাম নাই, একোডাল নকৰ, তই এইটোৱে কৰ মানে। বুজি পাইছোঁনে? মই কাকো দুখ দিব যোৱা নাই, কিন্তু এবাৰ ভাবিছোঁ ক'ৰবাত এনেকুৱা ভুল আপুনিও কৰি আছে নেকি। তাৰপিছত ল'ৰাটো নামিবলৈ চাইছে, তেতিয়া কৈছে যে নাই 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 ৰ, সেই ওপৰত যে আছে সেইটো কাট। কৈছে তাৰ অলৰেডি ভৰি হাত কপা ষ্টাৰ্ট হৈ গ'ল, কাৰণ ৰাতিৰ ড'জটো তাৰ আছে, আকৌ অলপমান গাটো সিমান পৰ্যায়ত নহয়। কৈছোঁৱেই ইমান উঠিব পৰা তাৰ কণ্ডিশ্যন নাই, ডেইলি উঠা নহয় গছজোপাত। মাকে কৈছে উপায় নাই, উঠি গ'ল। উঠি যোৱাৰ পাছত এনেকুৱা কণ্ডিশ্যন, বেছি ওপৰ হোৱাৰ কাৰণে মেণ্টেল ষ্টেটটো ঠিক নহয় ৰাতি সেই অৱস্থাৰ কাৰণে। ওপৰৰ পৰা পৰি যিটো কণ্ডিশ্যন হ'ল, ডাইৰেক্ট মেডিকেল এডমিট, আৰু মেডিকেল এডমিটৰ পাছত ব্ৰেইন ইঞ্জুৰি হৈ সেই 34-35 ইয়াৰ্ছৰ ল'ৰাটো আজি আমাৰ মাজত নাই। সেই এটা কেছটোৰ কাৰণে আজি মাকক বেয়া লাগি আছে, বা সেই পৰ্যায়ত মাকতো বেয়া লাগিবই চাগে। কিন্তু আপুনি ভাবি চাওক, যিমান বেয়া লাগিলে মানেও কিন্তু এতিয়া ঘূৰাই নেপায়। সেয়ে কৈছোঁ যে কিছুমান ভুল আমি নজনাকৈয়ে কৰি দিওঁ, বা জানিও কিছুমান আমি কৰোঁ, দে পাওঁ কি মজা, অলপমান তাক কম মই, সেনেকুৱা নকৰিব। কাৰণ মানুহৰ জীৱনটো আটাইতকৈ মূল্যৱান। বহুত বেছি জীৱনটো চলিবৰ কাৰণে বহুত বেছি পইচা নালাগে, নৰ্মেল এটা ইনকাম হ'লে মানেও মানুহ জীয়াই থাকিব পাৰে। সুখী হোৱাটোহে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। সেইকাৰণে সুখী হ'বৰ কাৰণে সন্তানক শিকাওক, প্ৰেছাৰাইজ অভাৰ নকৰিব। যদি আছে পাব, যোগ্য যদি হৈছে পাব, আৰু ভাল মনৰ যদি গৰাকী হয়, ভাল স্বভাৱ চৰিত্ৰৰ হয়, ভগৱানেও তাক কিবা এটা নহ'লে কিবা এটা দিবই, যি কৰিলেও সি সফল হ'বই। অকল চাকৰিয়ে মানুহৰ জীৱনত টকা পইচা নানে, বা আনক কম্পেৰিজন কৰিলেই আপোনাৰ ল'ৰা সেই ল'ৰাটোৰ সমান হৈ নাযায়। কোনোবা যদি আপুনি ডক্টৰক, ইঞ্জিনিয়াৰটোৰ লগত যদি কম্পেৰিজন কৰে, ক্ৰিকেটাৰক যদি আপুনি এক্টৰটোৰ লগত কম্পেৰিজন কৰে, তেতিয়াহ'লে এইটো একেবাৰে ভুল। সেইকাৰণে কম্পেৰিজন নকৰিব। এক্সপেক্টেশ্যন যিটো আছে আপুনি, বৰঞ্চ মইতো কওঁ যে এক্সপেক্টেশ্যন অলৱেজ হাৰ্ট। এক্সপেক্টেশ্যনে সদায় মনত কি দিয়ে, দুখ দিয়ে। সেইকাৰণে এক্সপেক্টেশ্যন নকৰিব। সন্তান যেতিয়া আপুনি পাইছে, আপোনাৰো মনত ভাল লাগিছিলে, আপুনি ভাল হওক, আপোনাক সন্তানে চাবই। আৰু এনেকুৱাকৈ নিজেও সবল হওক, যাতে কাইলৈ সন্তানে নেচালেও আপুনি জীয়াই থাকিব পাৰক। অলপমান নিজৰ বেংক বেলেঞ্চ ঠিক কৰি ৰাখক, যাতে ল'ৰা সন্তানৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে। আৰু ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। ফেইলাৰ হ'বলৈ দিয়ক, ফেইলাৰৰ পৰাই শিকিব। এবাৰ যদি পৰিছে, সি দুনাই পৰিবলৈ চাব জানো?
তাই মগজ থকা ল'ৰা হয় মানুহ হয় সি এবাৰ পঢ়াৰ পাছত ডেফিনেটলি সি শিকিব তাৰ পৰা যাতে আৰু নপঢ়ে এইটো ভুল যাতে দ্বিতীয়বাৰ নকৰে সেইকাৰণে ফেইল হ'বলৈ দিয়ক যিমান আপুনি ভয় খাব সিমান ল'ৰা সিমানেই কি হ'ব ফেইল যিমান হ'বলৈ নিদিব সিমান ল'ৰা সফলতাৰ পৰা দূৰত গুচি গৈ থাকিব ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ বেছি দীঘলীয়া নকৰোঁ আশা কৰোঁ সকলো বুজি পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰক আমি যিমান পাৰোঁ পিতৃ মাতৃক আমি কি কৰিবলৈ চেষ্টা কৰোঁ সদায় সন্তান আৰু পিতৃ মাতৃৰ মাজত ৰিলেশ্যনটো বুজাবুজিৰ মাজত অনাবৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু যাতে আমি এটা সফল মানে অভিভাৱক হ'ব পাৰোঁ আৰু ল'ৰা ছোৱালীও যাতে পিতৃ মাতৃৰ দূৰ নহৈ কাষ চাপি যাতে সুখে শান্তিৰে এটা ঘৰ হৈ যাতে থাকিব পাৰে এইখিনিয়ে মোৰ জয় অসম ধন্যবাদ